হেল্ল' গাইজ, আজি মই আছোঁ মোৰ লগৰ এজন মোৰ বন্ধুৰ ঘৰত আছোঁ। ইমান ধুনীয়াকৈ দুবিঘা মাটি জলকীয়া খেতি কৰিছে আৰু সেই জলকীয়া খেতিখিনি মই আপোনালোকক দেখাব বিচাৰিছোঁ আৰু ভালকৈ সবিশেষ সকলোখিনি জনাম। আপোনালোকে ভিডিঅ'টো চাব আৰু জলকীয়াৰ লগতে আহি খেতি কৰিছে আৰু মানে এনেকৈ ধুনীয়াকৈ মানে খেতিবিলাক কৰিছে আৰু আপোনালোকক মই এইবিলাক দেখাব বিচাৰিছোঁ। আপোনালোকে সুন্দৰকৈ ভিডিঅ'টো চাই থাকিব আৰু সবিশেষ জনাম আপোনালোকে কেনেকৈ কি ক'ত কৰিলে কি কৰিছে এই সকলোখিনি সবিশেষ আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে জানিব আৰু আপোনালোকে এই ভিডিঅ'টো চাব আৰু মই আগলৈ দেখাই আছোঁ। কৃষ্ণমণি নাথ, তুমি এই পুলিবিলাক কিমান কষ্টৰে কি ক'ত কৰি ডাঙৰ কৰিছা সবিশেষ আমাৰ কেমেৰা সন্মুখত প্ৰথমতে তুমি এইটো কথা কোৱা, কি কি সাৰ প্ৰয়োগ কৰি তুমি এইটো পৰ্যায়লৈ আনিছা এই জলকীয়া পুলিবিলাক? খুব সুন্দৰকৈ এতিয়া চাব, আমি গোবৰ সাৰ মাৰিছোঁ। এবিঘা মাটিত 1000 কেজি গোবৰ সাৰ মাৰিছোঁ। একদম গোবৰ সাৰ মাৰিছোঁ, কেঁচু সাৰ হয়, ঘৰতে প্ৰস্তুত কৰা কেঁচু সাৰ, আৰু লগতে ৰাসায়নিক সাৰো অকণমান মাৰিছোঁ। DAP, পটাছ, ছুপাৰ, ইউৰিয়া গোটেইখিনি মাৰিছোঁ। এমাহমান হৈছে পুলিবিলাক ৰোৱাৰ পৰা। এতিয়া চাওক, এমাহমান হৈছে পুলিবিলাক ৰোৱা, কিন্তু ইমান ষ্ট্ৰং সবল হৈ আহিছে পুলিবিলাক। আপোনালোক নিশ্চয় দেখা পাইছে কিমান সুন্দৰকৈ মানে জলকীয়া পুলিবিলাক বাঢ়িছে। লগতে আৰু এটা কথা, তুমি যে এই জলকীয়া গুটিবিলাক প্ৰথম পচাইছিলা, যে প্ৰথম মানে জলকীয়া পুলিবিলাক মানে উৎপাদন কৰা মানে যিখিনি কঠীয়া পেলোৱা নিচিনাকৈ পচাইছিলা, ত' কিমান ক'ত পচাইছিলা? মানে এই পৰিমাণটো আমাৰ কেমেৰা সন্মুখত কৈ দিয়া তুমি অলপ। মই প্ৰথমতে গুটি বীজ মানে মই মাইক্ৰ' জাতৰ এটা জাত লৈ আহিছোঁ। মাইক্ৰ' জলকীয়া জাতটো আনিছা আৰু ইয়াৰ বীজৰ পেকেটৰ দাম হৈছে 1600 টকা। এটা 90 গ্ৰাম গুটি থাকে, 1600 টকা আৰু 1600 টকা লৈছে। বাকী ইমানে গুটি প্ৰায় 40 দিনৰ মূৰত ৰুবলৈ হৈছে। 40 দিন লাগিছে আপোনালোকে গাইছ পচোৱাৰ পৰা চাব। 40 দিনৰ মূৰত ইমান সুন্দৰকৈ আগবাঢ়িছে আৰু ইমান ধুনীয়াকৈ তেওঁ গুটি পচাই কৰি আজি এইটো পৰ্যায়লৈ আনিছে। গাইছ চাওক, তেখেতে সাৰ বিভিন্ন ধৰণৰ ব্যৱহাৰ কৰিছে, ছুপাৰ সাৰ ব্যৱহাৰ কৰিছে, ইউৰিয়া, DAP সকলো ধৰণৰ সাৰ ইউজ কৰিছে তেখেতে এই জলকীয়াখিনি খেতিৰ কাৰণে। তেখেতে এই 3 ধৰণৰ সাৰ ইউজ কৰিছে, লগতে আমাৰ যি নেকি গোবৰ সাৰ আৰু সেই সাৰটো ইউজ কৰিছে আৰু কেঁচু সাৰ, এই সকলোবিলাক ইউজ কৰি তেখেতে এই সুন্দৰ এটা পৰ্যায়লৈ আনিছে। জলকীয়া মানে গছবিলাকৰ মানে আকৃতিবোৰ সুন্দৰভাৱে আনিছে। মই জলকীয়া ৰোৱা প্ৰায় 2 সপ্তাহমানৰ পিছত জলকীয়া আগটো কাটি দিয়া হৈছে। আগটো কাটি দিয়াৰ ফলত তাত যিবিলাক ফেৰেঙেনা হয় ন, তাৰ মানে পাতৰ ঠাইবিলাক হয়, তাত এটা পসা আহিছে। মানে এইটো মানে বেষ্ট, মানে ইয়াক 2G 3G 4G কাটি বুলি কোৱা হয়। মানে এইটো ক'ব বিচাৰিছে যে এতিয়া যি জলকীয়া গছবিলাক নেকি যি ধৰণে ওখ হৈছিলে, চ' মানে আগবিলাক মানে তেখেতে গোটেই জলকীয়া আগবিলাক খেতি কৰা আগবিলাক কাটি দিছে, যাৰ ফলত মানে জলকীয়াজোপা মানে জোপোহা হোৱাত মানে ভাল হয়। এতিয়া আমি জলকীয়া খেতিখিনি আপোনালোকক ধুনীয়াকৈ সুন্দৰভাৱে দেখাইছোঁ আৰু এতিয়া আমি দেখাবলৈ গৈ আছোঁ তেখেতে যি বিলাহী খেতি কৰিছে। বিলাহীখিনি ইমান সুন্দৰকৈ, জলকীয়াখিনিতকৈও তাতোতকৈ সুন্দৰকৈ আগবাঢ়িছে বিলাহী খেতিখিনি। আমি আপোনালোকক সেইখিনি দেখাবলৈ গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব সম্পূৰ্ণৰূপে। খুব সুন্দৰ এটা ভিডিঅ' বনাইছোঁ। জোপোহা হৈ আহিছে, ভাল লাগে এনেকুৱা ধৰণৰ জোপোহা হৈ যেতিয়া আহে বস্তুবিলাক ফুলিছে আৰু লাগিব, বেছি দিন নাই আৰু ইমান সুন্দৰকৈ তেখেতে কষ্টৰ ফলত এই পৰ্যায়টো আনিছে আজি। চ' আপোনালোকে চাই থাকক গাইছ, লাইক কমেণ্ট সকলো কৰিব, কাৰণ এইটো কষ্টৰ ফলত ইমানখিনি তেখেত প্ৰচেষ্টাৰ ফলত আজি এইটো পৰ্যায় পাইছে।
আৰু আমি জানিম যে এই বিলাহী ক্ষেত্ৰত তেখেতে আৰু কি কি প্ৰয়োগ কৰিলে। আমি যথেষ্টখিনি জলকীয়াৰ ক্ষেত্ৰত আমি গম পাইছোঁ, এতিয়া বিলাহীৰ ক্ষেত্ৰত তেখেতে কি কি কৰিলে এইখিনি আমি তেখেতৰ বিষয়ে সবিশেষ জানিম। তেখেতৰ ওচৰলৈ আকৌ এবাৰ আহিছোঁ। এতিয়া আমি আহিছোঁ কৃষ্ণৰ ওচৰলৈ আকৌ পুনৰ এবাৰ আহিছোঁ, কাৰণ তেখেতে ইমান সুন্দৰকৈ বিলাহী গছ তেখেতে ইমান ধুনীয়াকৈ ৰোপণ কৰিছে। চাওকচোন। আমি জানিব বিচাৰিছোঁ এইটোৱে যে এই বিলাহী গছ যে তেখেতে ইমান কষ্টৰে যে বিলাহী গছ হোৱাইছে, কিমানজোপা বিলাহী গছ হোৱাইছে অনুমান বা নে তেখেতে কিমান ক'ত কি কৰিছে সবিশেষ জানিবলৈ তেখেতৰ মই ওচৰত আহিছোঁ। বিলাহী খেতি কৰিছোঁ প্ৰায় এবিঘা মানে কৰা হ'ল। বিলাহী খেতি মানে 3,000-4,000 মান পুলি গৈছে। তাত মই এইটো বীজ মানে কিনি পেলাই আনি মই ঘৰত বেড বনাই মানে পচাই মই এই বিলাহীটো ৰোৱা হৈছে। মানে ভাল হৈছে বিলাহীটো। মই ইয়াত কাটিং কৰিছোঁ 2G আৰু 3G কাটিং কৰিছোঁ। 4G কাটিংটো কৰিব পৰা নাই বৰ্তমানলৈ, কৰিম আৰু। ইয়াত সাৰবিলাক আমি প্ৰয়োগ কৰিছোঁ জাষ্ট কেঁচু সাৰ। মই জলকীয়া খেতিখিনিত যেনেকৈ সাৰ এটা বেলেগ পৰিমাণৰ সাৰ এটা প্ৰয়োগ কৰিছোঁ, কিন্তু বিলাহীৰ ক্ষেত্ৰত এনেকৈ সাৰ প্ৰয়োগ কৰিবলগীয়া হোৱা নাই বৰ্তমানলৈ। বিলাহীৰ ক্ষেত্ৰত এনেকৈ পোক ধৰা নাই, মানে বাকী একো মোজা পৰা নাই। এটা মোজা পৰা বেমাৰ হয় জলকীয়াৰ ক্ষেত্ৰত, সেইকাৰণে এটা তাত সাৰ মাৰা হৈছে, কিন্তু বিলাহীৰ ক্ষেত্ৰত এইটো হোৱা নাই বৰ্তমানলৈ। কিন্তু ভালেই হৈ আছে এতিয়া বৰ্তমান। আগলৈ কি হয় এতিয়া বজাৰ ধৰিব পাৰোঁ নে নোৱাৰোঁ। এতিয়া বজাৰত ৰেট হৈ আছে বিলাহীৰ ক্ষেত্ৰত 30 টকা কেজি হৈ আছে, জলকীয়া প্ৰায় 40 টকা মানেই হৈ আছে। আগলৈ কি হয় চাওঁ। চাওক, আপোনালোকে ইমান সুন্দৰকৈ কৃষ্ণৰ কথাখিনি কৈছে। কৃষ্ণ মোৰ লগৰ বন্ধু হয়, তেখেতে ইমান সুন্দৰকৈ কথাখিনি কৈছে। আৰু মই বিচাৰোঁ তেখেতে এটা কথা ভালকৈ জানিব চাগে, কাৰণ তেখেতে ইমানখিনি কষ্ট কৰিছে। তেখেতে এতিয়া চাওক, এতিয়া গাঁও অঞ্চলতে বিশেষভাৱে বহুতখিনি ল'ৰা ছোৱালী মানে ঘৰতে সোমাই থাকে, য'ত নেকি সেই ল'ৰা ছোৱালীখিনি ঘৰত সোমাই থাকে আৰু প্ৰায়ভাগেই ঘৰত সোমাই থাকে, কিছুমান সংখ্যকহে কামত ব্যস্ততা হৈ দেখা যায়। আৰু সেই ক্ষেত্ৰত মানে কি মেছেজ দিব বিচাৰিবা মানে আমাৰ হেৰিলৈ? মানে চবে পঢ়ি শুনি ঘৰতে এটা সোমাই থাকিব নালাগে। যিখিনি মাটি বাৰী আছে তাত মানে হাতে কামে লাগি মানে কামবিলাক কৰি যাব লাগে, আৰু সেই যাতে মাটি বাৰীখিনি মানে এনে থাকিব নালাগে, তাত যিকোনো এটা কাম কৰি খাব লাগে। মানে সেইটো মই শিক্ষিত যুৱকসকলৰ বা এনেই থকা লোকসকলক মই এইটো মেছেজ দিব বিচাৰোঁ। তেখেতে মোৰ এইটো মেছেজ আমাৰ দিব বিচাৰিছে যে বন্ধু টিকু চেনেলৰ জৰিয়তে মই এইটো মেছেজ দিব বিচাৰিছোঁ। আৰু তেখেতে এইটো ক'ব বিচাৰিছে যে মানে ঘৰত এনে সোমাই থকা সলনি বা গাঁও অঞ্চলত এনে সোমাই থকা সলনি মানে হাতে কামে লাগিব লাগে আৰু প্ৰায়ভাগ ল'ৰা ছোৱালীৰ দেউতাকৰ মাটি বাৰী এনে পৰি থাকে। চ' সেইবিলাক হয়, মানে এনে খেদিব নালাগে, এটা কামত ব্যস্ত হৈ থাকিব লাগে আৰু সদায় বিজি হৈ থাকিব পঢ়া লাগে। শুনাৰ ক্ষেত্ৰতো কোনো এইটো আগুৱাই নিব যিকোনো লাগে আৰু ক্ষেত্ৰত সকলো ক্ষেত্ৰতে আগবাঢ়ি থাকিব লাগে, আৰু সকলো ক্ষেত্ৰতে আগ্ৰহটো থাকিব লাগে। আগ্ৰহটো মেইন কথা। আজি চাওক কিমান সুন্দৰকৈ তেখেতে এই বিলাহী ৰোপণ কৰিছে, এই সকলোখিনি ইমান সুন্দৰকৈ আগবাঢ়িছে। চাওক, আপোনালোকক কেমেৰা সন্মুখত দেখাইছোঁ। আপোনালোকে চাওক, এই সকলোখিনি কষ্ট কৰিছে কৃষ্ণমণি নাথে। জলকীয়াখিনি আপোনালোকক দেখালোঁ, এতিয়া ছেকেণ্ডত আপোনালোকৰ বিলাহীখিনি দেখাইছোঁ। আপোনালোকে প্লিজ লাইক ছাবস্ক্ৰাইব কৰিব, কাৰণ এইখিনি বহুত তেখেতে কষ্ট কৰিছে। কষ্ট কৰাৰ ফলত আজি এইটো পৰ্যায় পাৰিছে। আৰু বেছি দিন নহয়, আৰু 10 দিন বা 20 দিন তেখেতে এই সকলোখিনি সুফল পাব, কাৰণ তেখেতে যিখিনি কষ্ট চাওঁ কি কৰিছিলে হয় আৰু এইখিনি বজাৰ দিব পাৰোঁ নে নোৱাৰোঁ। পাবা। তোমাৰ আশীৰ্বাদ সদায় আছে, তুমি এইখিনি ফল পাবা। আমি কথাখিনি ইমানখিনি জানিলোঁ, আমি সবিশেষ ইমানখিনি সকলো কথাখিনি জানিলোঁ, যাৰ ফলত আজি মানে মোৰ লগৰ বন্ধু কৃষ্ণমণি নাথে সকলোখিনি কথা কৈছে। আৰু প্ৰায়ভাগ আমি নাজানো যে কি ক'ত কেনেকৈ কি সাৰ কি প্ৰয়োগ কৰে, সি সকলো গম পায়, কাৰণ সি কৰে। আৰু এইবোৰে নহয়, সি সকলোখিনি এই মাটিখিনি ইনে নেখেদে, মানে প্ৰতিবাৰে সকলো বেলেগ বেলেগ ধৰণৰ খেতি কৰে। আৰু এনেকৈ ব্যস্ততা হৈ থাকিব লাগে, ব্যস্ত হৈ থাকিব লাগে। আৰু গাইছে আপোনালোককো কৈছোঁ, ঘৰত এনেই নাথাকি থাকে, আৰু সেয়া মাটি মানে যি ধৰণে কাম কৰিব লাগে সেই ধৰণে কাম কৰিব। আৰু এতিয়া মই আকৌ পুনৰ এবাৰ আপোনালোকৰ বিলাহী খেতিখিনি দেখাব বিচাৰিছোঁ, কাৰণ বহুত মৰম লাগিছে বিলাহী খেতিখিনি দেখি পেলাই। আপোনালোকে আকৌ এবাৰ মই পুনৰ দেখাই